19 ছেপ্টেম্বৰৰ সেই কাল ৰাত্ৰি গোটেই অসমে কান্দিছিল কিন্তু সেইদিনা ছিংগাপুৰৰ সেই হোটেলৰ কোঠাত কি চলি আছিল আপোনালোকে ভাবিছে নেকি যে এয়া কেৱল এটা অকস্মাত দুৰ্ঘটনা নহয় এতিয়া যিবোৰ নতুন তথ্য পোহৰলৈ আহিছে সেইবোৰে আপোনাৰ গাৰ নোম শিয়ৰাই তুলিব আজি আমি কোনো আবেগৰ কথা নাপাতো আজি আমি পাতিম কঠিন তথ্য আৰু সেই গোপন ফোন কলবোৰৰ কথা প্ৰথম ডাঙৰ প্ৰশ্ন ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে জুবিন দাই কাৰ লগত তীব্ৰ তৰ্কত লিপ্ত হৈছিল সূত্ৰৰ খবৰ অনুসৰি গুৱাহাটীৰ এখন হোটেলত এজন প্ৰভাৱশালী ব্যক্তিৰ সৈতে তেওঁৰ এখন ডাঙৰ কাজিয়া হৈছিল সেই ব্যক্তিজন কোন কিয় এই দিনাৰ পৰাই জুবিন দাৰ সুৰক্ষা হ্ৰাস কৰা হৈছিল দ্বিতীয় ৰহস্যটো আৰু ভয়ংকৰ স্কুবা ডাইভিঙৰ সময়ত যিজন ইনষ্ট্ৰাক্টৰ তেওঁৰ লগত আছিল তেওঁ এতিয়া ক'ত আৰক্ষীৰ হাতত খবৰ আছে যে সেই বিশেষ ব্যক্তিজনৰ বেংক একাউণ্টলৈ সেই দিনাই জমা হৈছিল এক বৃহৎ পৰিমাণৰ গোপন ধন জুবিন দাৰ মৃত্যুৰ আগমুহূৰ্তত হোৱা এই অস্বাভাৱিক লেনদেনে এতিয়া সকলোৰে চকু কপালত তুলিছে কোনে পঠিয়াইছিল সেই টকা এইটোৱেই সেই ষড়যন্ত্ৰৰ আটাইতকৈ ডাঙৰ প্ৰমাণ নেকি এছআইটিয়ে যি 7 জনক গ্ৰেপ্তাৰ কৰিছে তেওঁলোকৰ মাজৰ এজনে স্বীকাৰ কৰিছে যে জুবিন দাক হেক কৰিবলৈ এটা মোবাইল এপৰ জৰিয়তে তেওঁলোকৰ লোকেশ্যন ট্ৰেক কৰা হৈছিল কিয় জুবিন দাৰ দৰে এজন ব্যক্তিক কোনোবাই ইমান দিনলৈকে খেদি ফুৰিছিল তেওঁৰ হাতত এনে কি তথ্য আছিল যাৰ বাবে তেওঁক মুখ বন্ধ কৰিবলৈ বাধ্য কৰোৱা হ'ল এতিয়া আদালতত চলি থকা ফাষ্ট ট্ৰেক কোৰ্টৰ শুনানিৰ ওপৰত সকলোৰে চকু যিবোৰ ফৰেনচিক ৰিপৰ্ট আহিছে তাত দিশ খুৱাই দিয়া সামান্য ইংগিত পোৱা গৈছে বুলি চৰ্চা চলিছে যদি এয়া সঁচা হয় তেন্তে ই কেৱল এক দুৰ্ঘটনা নহয় ই এক পৰিকল্পিত হত্যাকাণ্ড আমি অসমীয়াই আৰু কিমান দিন এনেদৰে আমাৰ আইকনবোৰক হেৰুৱাই থাকি জয়ন্ত হাজৰিকাৰ পৰা জুবিন গাৰ্গলৈকে কিয় আমাৰ সঁচা শিল্পীসকলৰ মৃত্যু সদায় একোটা ৰহস্য হৈ থাকে আজি যদি আমি নিমাত হৈ থাকো তেন্তে কালিলৈ আৰু এজন জুবিন দাক কোনোবাই এনেকৈ কাঢ়ি লৈ যাব তেওঁলোকৰ সাহস কেনেকৈ হয় আমাৰ আবেগৰ লগত হেতালি খেলিবলৈ আপোনালোকে কি ভাবে এই সমগ্ৰ চক্ৰান্তৰ মাষ্টাৰ মাইণ্ড আচলতে কোন কোনো শক্তিশালী ৰাজনীতিবিদ নে ক্ষমতাশালী ব্যৱসায়ী নে আমাৰ অতি চিনাকি কোনোবা বিশ্বাসঘাতক ভয় নকৰিব তলৰ কমেন্ট বক্সত সেই হত্যাকাৰীৰ নামটো লিখক যাৰ ওপৰত আপোনাৰ সন্দেহ আছে আপোনাৰ এটা কমেন্টে এই তদন্তত নতুন মূৰ আনিব পাৰে যদি আপুনিও জুবিন দাক সঁচাকৈয়ে ভাল পাইছিল তেন্তে এই ভিডিঅ'টোত এটা লাইক দিয়ক আৰু ইমানেই শ্বেয়াৰ কৰক যাতে এই প্ৰতিবাদৰ জুই প্ৰতিজন অসমীয়াৰ ঘৰে ঘৰে জ্বলি উঠে আমাৰ এই চিঞৰ যেন সেই হত্যাকাৰীৰ কাণত পৰেগৈ আৰু তেওঁৰ বুকুত কঁপনি উঠে সত্যটো পোহৰলৈ নহালৈকে আমি থমকি নৰওঁ জুবিন দাৰ মৃত্যুৰ প্ৰতিটো আপডেট পাই থাকিবলৈ চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি ঘণ্টাৰ বুটামটো টিপি থওক আমি একেলগে যুঁজ দিম আমি একেলগে ন্যায় বিচাৰিম ধন্যবাদ জয় জুবিন দা কামনার পরিধি